মিস্টার খাবলাটন পেজ। তো গাইস আমি যেহেতু অসমীয়া বলতে পারি না বাট অসমীয়া সবই বলি, ভাইয়াটা অসমীয়াতে কথা বলতেছে তো আমি বাংলাতেই বলি না কি আমার বাংলাতে সবাই বুঝতে পারবা। তো সবাই ভাইয়ার পেজটা ফলো দিয়ে সাথে রাখবা, নিয়মিত আমাদের ব্লগ পেয়ে যাবা। আমি আছি, সাইফুল ভাই আছে, দেন আদার্স অনেক আর্টিস্টই ব্লগে চলে আসবে। একটা পেজ আছে, তো সবাই দাদার পেজটা ফলো করবেন। সবাই পেজটা সাপোর্ট করো, কারণ সাপোর্ট করলে তোমাদের সুন্দর সুন্দর। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভালে আছে। মই আজি যাই আছোঁ আমাৰ বাংলাদেশৰ পৰা অহা এটা হিৰইন মানে কমেডি কৰে আৰু আপোনালোকে চবেই চিনি পায়। তো ভিডিঅ'টো লাগি থাকক, ভাল লাগিলে বেছি বেছি কৰি শ্বেয়াৰ কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ গাড়ী ইয়াতে ৰেডি হৈ গৈছে আৰু মোৰ লগত যাই আছে চানি প্ৰডাকশ্যন। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। তো গাইজ আমি আমাৰ গাড়ী ৰেডি হৈ আছে, তো আমি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো মই এতিয়া আহি পালোঁ চিমলাগুৰি। শ্বুটিং চলি আছে, তাৰমানে আমাৰ চাইফুল ভাই আছে আৰু পিঞ্জিৰা বুলি এটা চেনেল আছে, পিঞ্জিৰা দা আছে আৰু চেমলি আছে, সিয়াৰ লগত শ্বুটিং চলি আছে তাৰমানে সিহঁতে। তো আমি ইয়াতে আহি পালোঁ চিমলাগুৰিত, আপোনালোকে চাব পাৰি আছে। গাড়ীখন লৈ মোৰ লগত চানি প্ৰডাকশ্যন আছে, দুইজনে পূৰাই গুচি আহিছোঁ আৰু মানে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু লাগি থাকক ভিডিঅ'টো। আৰু নতুন কোনোবাই থাকিলে ফ'ল' কৰি ল'ব পেজটো মোৰ, আৰু ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ। আৰু ভিডিঅ'টো চাই থাকক। এইটো আমি ডাইৰেক্ট চিমলাগুৰিত আহি পালোঁ আৰু আমি টিকেটটো কাটি ল'লোঁ আৰু ভিতৰত আহিছোঁ। চাওক কি মজাৰ পাৰ্ক এটা নতুন ঘূৰি, মই চিনি পোৱা নাই এইটো কোনটো পাৰ্ক হয়। তো ইয়াতে আমাৰ লগত চানি প্ৰডাকশ্যন আছে, চাব পাৰি আছে। তো পাৰ্কটো বহুত ধুনীয়া হয়, মই গমেই পোৱা নাই ইয়াতে পাৰ্ক হোৱা বুলি। তো আমাৰ পিঞ্জিৰা ভাই আৰু এইটো কি হেপী হোলী, হেপী হোলীটো গম পাওঁ, হেপী হোলী। তো পাৰ্কটো চাব পাৰি আছে আপোনালোকে। আমাৰ ইয়াতে আছে চাইফুল দা আৰু পিঞ্জিৰা আছে আৰু কোনোবা বহুত কিবা কিবি আছে আৰু চাব পাৰি আছে। পাৰ্কটো মজাৰ পাৰ্ক হয়, আৰু এইটো সৰু চলিৰ কাৰণে কি মজাৰ গাড়ী, ৰেলগাড়ী। ইয়াতে টিকেট চিষ্টেম হয় এইটো পাৰ্কত, তো চাব পাৰি আছে। পুৰা চলি আছে ৰেলগাড়ীৰ নিচিনা। তো ভাল লাগি আছেনে নাই আপোনালোকক ক'ব, জনাব। আৰু বহুত কিবা কিবি আছে ইয়াতে পাৰ্কত। আৰু পিঞ্জিৰা ভাই, তো আমাৰ পিঞ্জিৰা ভাই ইয়াতে আছে, তো চাব পাৰি আছে। হাই। আৰু পিঞ্জিৰা ভাইক তো সবেই চিনি পায়। আৰু তো মোৰ পেজৰ নাম হ'ল মিষ্টাৰ খাবলাটন। মিষ্টাৰ খাবলাডন। তো কি ক'ম আৰু, মানে নামটোৱে ফানি হয়। তো সকলোৱে ছাপোৰ্ট কৰিব, চাব, আমাকো ছাপোৰ্ট কৰিব। তো সবাই সবকে ছাপোৰ্ট কৰিব লাগে, তেনেহে ভাল লাগে, হয় নে নহয়? সবাই আগবাঢ়ি যাব। হয়, আৰু আপোনালোকে অলপ সহায় কৰিলেহে আমি আগবাঢ়ো যাব। আগবাঢ়িব যাব পাৰিম। আৰু পিঞ্জিৰা দাক মই খালি মোবাইলতে চাই আছিলোঁ। আজি আমাৰ ইয়াতে মানে কি, আমাৰ ইয়াতে মানে অলপ দূৰে হয়। আপোনালোকৰ ঘৰটো গোৱালপাৰাত হয়? গোৱালপাৰা লক্ষীপুৰ হয়। লক্ষীপুৰ। মই আপোনাক চিনি পাওঁ, বহুত ফ'ল' কৰোঁ আপোনাক। মই আৰু গোস্বামীজৰ তাৰ লগত মই বহুত লগ কৰোঁ, মিট কৰোঁ। বৰপেটাত আহিলে মোৰ লগত বা ইয়াৰ লগত লগ কৰে চানি প্ৰডাকশ্যন। আৰু এটা আৰেকজন আছে, ব্লগ বনাই না আৰু ফানি চানি ভিডিঅ' বনাই, চব ফানি ভিডিঅ' আৰু ব্লগ। তো আমাৰ বাংলাদেশৰ পৰা এক্টৰিছ আহিছে চেমলি, তাৰ লগত দুই এটা কথা পাতক। আৰু ফেন ফলোৱাৰ্ছ তাৰ আৰু বেছি নহয়, পাতিলে আৰু ভাল হ'ব। চবৰ লগত কথা পাতিম, আপোনালোকে চাই থাকক। শ্বুটিং হ'ব পাৰে, চাব আছে আপোনালোকে। শ্বুটিং হৈ আছে অলৰেডি। শ্বুটিং কেমেৰামেনটো পিঞ্জিৰা ভাই আমাৰ, আৰু হিৰইন হ'ল চেমলি, বাংলাদেশৰ পৰা অহা, আৰু চাইফুল দা আছে। তো পাৰ্কটো মজাৰ পাৰ্ক হয়, আপোনালোকে চাব পাৰি আছে। তো গাইজ ইয়াতে চাব পাৰি আছে আপোনালোকে, ইয়াতে শ্বুটিং কৰি আছে। শ্বুটিঙৰ মজাটো অলপ লওক। আৰু এটা কথা, তাৰমানে কি জানে, যিমান মানুহে ভিডিঅ' বনায়, ইউটিউব হওক ফেচবুক হওক, যিমান মানে মানুহে শ্বুটিং কৰে, বহুত কষ্ট কৰে, কিন্তু বহুত টকা পইচা লাগে। আৰু মানে অলপ খৰচ কৰিলেহে অলপ ই কৰে না, কিবা পাব লগা হ'লে কিবা খৰচ কৰিব লাগিব। আৰু আপোনালোকে চাব পাৰি আছে এই আপোনাৰ
যিটো শ্বুটিং হৈ আছে এইটো হিৰোইনটো হ'ল আপোনাৰ বাংলাদেশৰ পৰা অহা হিৰোইনটো বাংলাদেশৰ চেমলি চবেই চিনি পায় আলমগীৰৰ লগত ই আপোনাৰ কমেডি ভিডিঅ' বনায় আৰু তো বাইদেউৰ লগত কথা পাতিম আপোনালোকে চাই থাকক লাষ্টত কথা পাতিম শ্বুটিং হ'লে শ্বুটিঙৰ মজাটো লৈ থাকক আপোনালোকে বৰ্তমান শ্বুটিংটো কেনেকৈ কিমান কষ্ট কৰি শ্বুটিং কৰে কেমেৰামেন তাৰপিছত বক্স লাগে বহুত কিবা কিবি লাগে আৰু বক্স নহ'লেতো গান কি দি কিনে কি কৰিব গম নাপায় না তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভাল লাগিলে বেছি বেছি কৰি শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো আৰু মই ভিডিঅ' আগত বনাই থাকিম ট্ৰাই কৰিম মই যিমানখিনি পাৰোঁ আৰু ভাল লাগিব আপোনালোকৰ তো ভিডিঅ' চাই থাকক আপোনালোকে তো গাইছ এতিয়া আমি চাইফুল দা আৰু চেমলিৰ লগত কথা পাতিম চাইফুল দা বহুত ডাঙৰ ফ্ৰেণ্ড হয় আৰু চেমলি বাইদেউৰ লগত বহুত ডাঙৰ ফ্ৰেণ্ড হয় তো এটা পেজ আছে মিষ্টাৰ খাবাৰদম পেজ তো গাইস আমি যেহেতু অসমীয়া বলতে পারি না বাট অসমীয়া সবই বুঝি ভাইয়াটা অসমীয়াতে কথা বলতেছে তো আমি বাংলাতেই বলি না কি আমার বাংলাতে সবাই বুঝতে পারবা তো সবাই ভাইয়ার পেজটা ফলো দিয়ে সাথে রাখবা নিয়মিত আমাদের ব্লগ পেয়ে যাবা আমি আছি সাইফুল ভাই আছে দেন আদার্স অনেক আর্টিস্টই ব্লগে চলে আসবে আস্তে আস্তে তো তোমরা যদি ফলো দিয়ে ভাইয়াটাকে সাপোর্ট করো দেখবা ভাইয়াটা তোমাদের অনেক সুন্দর সুন্দর ভিডিও ব্লগ করে বানিয়ে দিবে তো তোমরা ভাইয়াকে সাপোর্ট করো ভাইয়া তোমাদের সাপোর্ট করবে আনন্দ বিনোদন দেওয়ার জন্য আজকের ভিডিও আজকে শুট করতেছি আসামের একটি জায়গায় আমি নামটা অতটা শিওরলি জানি না তো যাই হোক তোমরা সবাই সাপোর্ট করবে আসলে আমার হাতে দেখো কেক লেগে আছে পিছনে দেখো অনেক একটা পার্টি ছেলে মেয়ে আনন্দ করতেছে ওদের একজনের ফ্রেন্ডের বার্থডে ছিল তো ওদের সাথে সময় কাটালাম আর হচ্ছে সাইফুল ভাই হচ্ছে তোমাদের অসমীয়া সিঙ্গার সবাই চিনো সাইফুল ভাইয়াকে আর আমাকেও চিনো তো আমি বাংলাদেশ থেকে এসে সাইফুল ভাইয়ের সাথে অ্যাড হয়েছি সবাই সাপোর্ট করো আমাদেরকে আর আজকের ভিডিও আমাদের প্রথম শোট তো যারা দেখবেন আমার ফেসবুক পেজ আছে সাইফুল মিউজিক স্টুডিও ফলো করবেন ইউটিউব চ্যানেল আছে সাইফুল মিউজিক স্টুডিও তো সাবস্ক্রাইব করবেন আশা করি অনেক ভালো লাগবে আজকের ভিডিও আর আজকে আমার ভিডিও করে ভালো লাগছে কেননা দিদি আমি অনেক কন্ট্যাক্টের পরে পেয়েছি অনেক ভালো লেগেছে আর অনেক ভিডিও করেও মানে আমি আর কি বলবো আপনাদেরকে অনেক 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 মানে যাই হোক একটা পেজ আছে তো সবাই দাদার পেজটা ফলো করবে সবাই পেজটা সাপোর্ট করো কারণ সাপোর্ট করলে তোমাদের সুন্দর সুন্দর ভিডিও উপহার দেবো তোমরা যদি তাকে সাপোর্ট না করো তারপর পেজটা ফলো না দাও তার মনটা খারাপ থাকবে ভাল লাগবে না বলবে যে সবাই আজকের ভিডিও শেয়ার করবে ভাল লাগিছে মই ইহঁতৰ লগত লগ কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব আৰু ধন্যবাদ আপোনালোকে মোক অলপ কোৱাৰ কাৰণে মোৰ পেজৰ কাৰণে থেংক ইউ তো গাইছ এতিয়া আপোনালোকক অলপ শ্বুটিং দেখাম সাইফুল দা আৰু চেমলি শ্বুটিং কৰি আছে চাওক অলপ এক্টিং কৰি আছে আৰু গানটো মানে কি মই ৰোল লয় মোৰ ৰোল নাই তাৰমানে গানটো দিয়াৰ কাৰণে
তো আপোনালোকে ভিডিঅ'টো চাব পাৰিব চাইফুলৰ পেজত চাব পাৰিব আৰু ইউটিউব চেনেল আছে চাইফুলৰ, তো সেইটোত চাব পাৰিব। তো অলপ চাই লওক ভিডিঅ'টো, বেছি নকৰোঁ আৰু খালি শ্বুটিং কৰি আছে মানে এইটো, ইয়াতে আৰু কি বেছি কৰি। তো আহক ভিডিঅ'টো লাগি থাকক আৰু শ্যামলীদা আৰু চাইফুলৰ লগত কথা পাতিম অলপ, কেনে কি লাগে চাম আৰু শ্যামলীতো বাংলাদেশৰ পৰা আহিছে, ইমান অসমীয়াতো নাজানে, বাংলাত ক'ব চাগে, বেয়া নাপাব আৰু আপোনালোকে, বেয়া কমেণ্ট নকৰিব আৰু। যিহেতু আমাৰ আৰ্টিষ্ট এটা আহিছে দূৰৰ পৰা, বেলেগ জেগাৰ পৰা, তো বেয়া নাপাব আপোনালোকে, ভাল কমেণ্ট কৰিব। তো গাইজ এতিয়া আপোনালোকে অলপ শ্বুটিঙৰ মজাটো লওক, কিমান কষ্ট কৰি শ্বুটিং কৰে আৰ্টিষ্টবিলাকে। তো আপোনালোকে চাব পাৰি আছে, ইয়াতে শ্বুটিং কৰি আছে অলৰেডি। তো বেকগ্ৰাউণ্ডত গান দিয়া আছে, কিন্তু মই গানটো কাটি দিছোঁ, গানটো মোৰ ৰোল নাই তাৰমানে। তো আপোনালোকে অলপ শ্বুটিঙৰ মজাটো লওক, আৰু কোনোবাই যদি ইচ্ছা আছে ভিডিঅ' বনোৱাৰ কাৰণে, তো চাইফুলৰ লগত লগ